নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব। ল'ৰাই প্ৰজেক্ট বনাই আছে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ অকণমান। কি কৰিছা তুমি? মই গৰম বন্ধৰ হোমৱৰ্ক দিছোঁ। এই কি কৰিছানো? এয়া মই ইংলিছৰ প্ৰজেক্ট কৰিছোঁ 1ৰ পৰা 100লৈ। কেনেকৈ লিখিছা? লিখা। হোমৱৰ্ক দিছে নি ঘৰত কৰিবলৈ? দিছে। কমপ্লিট হৈছে নাই তোমাৰ? হৈছেগৈ। আগতে পেঞ্চিলে লিখি লৈছা মানে? অঁ। প্ৰথমে পেঞ্চিলে লিখি লৈছা নি? অঁ। আৰু দিছে নি প্ৰজেক্ট কৰিবলৈ? দিছে। আৰু কেইটা আছে? আৰু 3টা আছে। কি কি দিছে? সমাজ বিজ্ঞানৰ দিছে, অঁ। বিজ্ঞানৰ দিছে আৰু গণিতৰ দিছে। অঁ। তুমি ইংলিছটো কৰিছাহে মানে এতিয়া? অঁ। বাকী 3টা কৰিবলৈ আছে? আছে। কমপ্লিট হ'বগৈ নাই? আজি 19 তাৰিখ হ'ল নহয়। হ'ব। স্কুল কেতিয়া খুলিব তোমাৰ? আগষ্টৰ 1 তাৰিখে। গৰম বন্ধ কেনেকৈ লাগিছে ঘৰত থাকি? ভালেই বাৰু। তুমি লিখি থাকা তেতিয়াহ'লে। হ'ব। যেতিয়া কমপ্লিট হ'ব তেতিয়া গোটেইটো দেখাই দিম আৰু। হ'ব। হে? অঁ। ঠিক আছে। তোমাৰ কৰি হৈ গ'ল নি কমপ্লিট? হৈ গ'ল। হৈ গ'ল। অঁ। এতিয়া কি কৰিবা? এতিয়া মই হোমৱৰ্ক কৰিম। অঁ, কিহৰ কৰিবা? সমাজ বিজ্ঞানৰ। অঁ। ল'ৰাৰ প্ৰজেক্ট কমপ্লিট হৈ গ'ল। নাম, ৰোল নাম্বাৰ ইয়াত লিখিলা নি? অঁ। বাৰু হ'ব তেতিয়া পঢ়া তুমি। হ'ব। আজি বনাবলৈ গৈ আছোঁ হাঁহৰ মাংস। এইখিনি মই এঘণ্টামান মেৰিনেট কৰি থ'লোঁ। ইয়াত মাত্ৰ মই পিঁয়াজ, নিমখ, মিঠাতেল, আদা দি সানি থৈছিলোঁ। হাঁহৰ মাংস বনাম কোমোৰা আৰু আলুৰ লগত। একেবাৰে সহজ পদ্ধতিৰে সাধাৰণভাৱে বনাইছোঁ। ইয়াত কোনো মছলা মই প্ৰয়োগ নকৰোঁ। আগতে আমাৰ মায়ে বনাইছিলে এনেদৰে। ইয়াত মাত্ৰ দিম অকণমান জালুক। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ হাঁহৰ মাংস। এইফালে কেৰাহীখন পাতি থৈছিলোঁ। কেৰাহীখন অলপ বেছিকৈ গৰম হ'লে ভাল। আচলতে হাঁহৰ মাংস জুইত বনাবলৈ পালে বেছি ভাল হয়। আমাৰ বিশেষ জুই ধৰা সুবিধা নাই, সেইবাবে গেছতে বনাবলৈ ল'লোঁ। এইখিনি হাঁহৰ মাংস। কেইটামান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা লৈছোঁ। এতিয়া কেৰাহীখন গৰম হৈ গৈছে আৰু। দেখিছেনে? ইয়াত এতিয়া মই 2 চামুচমান
পৰিমাণৰ জোখাৰে দিম তেল বেছি নিদিওঁ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে দিম মই পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা। এইখিনি দিয়াৰ পিছতে মই মাংসখিনি দি দিম। মাংসখিনি খুব লৰাই ভাজি থাকিম। মাংসখিনি এনেদৰে লৰাই ভাজি থাকিম। এনেদৰে ভাজি ঢাকোন মাৰি ভাজিম। তেতিয়া ভাজি অলপ ঢাকি দিম, খুব বেছি 2-3 মিনিটমানৰ কাৰণে। মই ঢাকি দিলোঁ। ঢাকনখন খুলি আকৌ চাম। এই দেখিছেনে মাংসৰ পৰা তেল ওলাই গৈছে। এইখিনি আকৌ অলপ ভাজিম। ইয়াত মই হালধি এতিয়া নিদিওঁ, হালধি পাছত দিম। ইয়াত মই নিমখ দি থোৱা আছিলে। আদা, নহৰু, পিঁয়াজ সকলোখিনি দিয়া আছে মাংসতে। আকৌ ঢাক মাৰি দিম। দেখিছেনে মাংসৰ ৰং সলনি হৈ গৈছে। ঢাকি ভাজি থাকিব লাগে। কিমান তেল ওলাই গ'ল চাওকচোন। মই খুব বেছি 2-3 চামুচমানৰ জোখাৰে মই তেল দিছিলোঁ। এনেদৰে ঢাকন মাৰি ভাজিলে গেছটো কমাই ল'ব লাগে। তেতিয়া ভাপতে মাংস বহুতখিনি সিজি যায়। এতিয়া আকৌ ঢাকন মাৰি দিম। চাওক কালাৰটো কেনেকুৱা হৈছে। মই হালধি দিয়াই নাই এতিয়ালৈকে। এতিয়া দিম মই হালধি দিম 1 চামুচ আধা দিম মই। তাৰপিছত দিম জালুকৰ গুড়া আৰু আধা চামুচ হালধি দি দিম। এইখিনি ভালদৰে মিলাই ল'ম এতিয়া। দেখিছেনে? এইখিনি ভালদৰে মিলাই ল'ম। হালধি, জালুক সকলোখিনি যাতে মিলি যায় মাংসখিনিৰ লগত। অলপ সময়ৰ কাৰণে ঢাক মাৰি দিম। এতিয়া ঢাকন খুলি চাম। মাংসৰ ৰং ধুনীয়া হৈছে। সকলোৱে মছলা দি মাংস বনায়। কেতিয়াবা মছলা নিদিয়াকৈও খাই চাবচোন। এতিয়া মই ইয়াত দি দিম কোমোৰা আৰু আলু। মই কোমোৰাখিনি ডাঙৰকৈ কাটি লৈছোঁ। হাঁহৰ মাংস সিজোতে অলপ টাইম লাগে নহয়। মাংস সিজালে কোমোৰাখিনি সিজি যাবগৈ। এইখিনি খুব ভালদৰে মিলাই ল'ম এতিয়া। এতিয়া বজাৰত যিখিনি পেকেটৰ মছলা ওলাইছে সেইখিনি আমাৰ কাৰণে একেবাৰে মাৰাত্মক। আগতে আমাৰ মায়ে জিৰা, ধনিয়া, শুকান জলকীয়া গৰম পানীত তিয়াই থৈ পটাত বটি পেলাই মাংসত দি দিছিল। এতিয়াতো সেইখিনি কৰিবলৈ নাই। কেতিয়াবা নিদিয়াকৈও খাই চাবচোন। মাংসত যে অকল মছলা দিলেই ভাল লাগিব সেইটো নহয়। ইয়াৰ ভাজন আৰু জোখমতে নিমখ, হালধি, আদা, নহৰু দিলেই মাংসখিনি খাই ভাল লাগে। এনেদৰে কেতিয়াবা বনাই খাই চাবচোন। এইখিনি মই এতিয়া অলপ ঢাকি দিম। ঢাকন মৰাৰ পিছত এইখিনি অলপ দাঙি লৈ ঢাকনখন দাঙি চাই এইখিনি অলপ লৰাই দিম এতিয়া।
অলপ সিজিলেই সেয়া। ইয়াত আৰু বেছি সময় নাই, এতিয়া পানী দিম আৰু অলপ সময় উতলাম। মই এইফালে অলপ গৰম পানী কৰি থৈছিলোঁ, এইখিনি মই ঢালি দিম এতিয়া। মই এইখিনি বেছি জোল নকৰোঁ, অলপ গ্ৰেভি নিচিনা কৰিম আৰু অকণমান পানী দিম ইয়াত। দেখিছেনে? এয়া মাংস হৈ গ'ল আৰু। এনেদৰেও কেতিয়াবা বনাই খাই চাবচোন, খুব টেষ্ট হয় খাবলৈ। এইখিনি হৈ গৈছে আৰু মোৰ। এতিয়া মই এইখিনি দেখিছেনে? হৈ গৈছে আৰু। গেছ অফ কৰি দিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি এতিয়া হৈ গৈছে ইয়াত। এইখিনি এতিয়া মই বাতিত বাঢ়ি ল'ম। সকলোলৈ বাঢ়ি ল'ম এতিয়া বাতিত। এওঁক দিম এতিয়া খাবলৈ। এওঁ খাই ক'ব কেনেকুৱা হৈছে মাংসখিনি খাবলৈ। আপোনালোকেও খাই চাব দেই এনেকৈ। বাৰু আজিলৈ আহোঁ, বাই বাই। মাংসখিনি খাবলৈ বহুত টেষ্ট হ'ল, আপোনালোকেও এনেকৈ বনাই খাই চাব দেই।